তো ফাইনালি গাইজ মই যোগ আহিম বুলি কৈছোঁ আহি গ'লো গাইজ মানে আমি ইয়াতে আছোঁ আৰু গাইজ চৰাটোৰ পাত ছোৱালীবোৰৰ মিঠা মিঠা মাত এইবোৰ Hey guys, welcome back to my YouTube channel Nabajit vlog. So আজি আপোনালোকক আৰু এটা নতুন vlog লৈ স্বাগতম জনালোঁ গাইজ আজিৰ vlogটো মানে নৰ্মেল নিৰ্দিষ্ট লক্ষ্য নাই হ'লেও আমি ক'ত যাম কি কৰিম চব দেখি আছোঁ গাইজ আৰু আপোনালোকক এটা বহুত ভাল খবৰ দিব লগা আছে তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু চাই এখনতো মোৰ লগত থাকে সদায় মানে মই যিমান vlog বনাইছোঁ য'ত গৈছোঁ এখন গৈছিয়ে মোৰ লগত প্ৰায় দুই এটা vlogত নাই আৰু তো বলক গাইজ মোৰ দোস্তি সদায় মোৰ লগত যাবই তো বলক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক দেৰি হৈছে চাই থাকক গাইজ মই যোগ আহিম বুলি কৈছোঁ আহি গ'লো গাইজ মানে আমি ইয়াতে আছোঁ আৰু মই ভাল খবৰটো দিম বুলি কৈছিলোঁ গাইজ ভাল খবৰটো এইটোৱে কালিৰ পৰা আমি কমেডি ভিডিঅ' বনোৱা আৰম্ভ কৰিম গাইজ গ্ৰুপত সেই চেনেলটোৰ মই লিংকটো আপোনালোকক দি দিম ডিছক্ৰিপশ্যনত তো ডিছক্ৰিপশ্যনৰ লিংকটো ক্লিক কৰি আপোনালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব কালিৰ পৰা কমেডি ভিডিঅ' আৰু আৰম্ভ হৈ যাব তো গাইজ ভিডিঅ'গিলা আপোনালোকে এনজয় কৰিব পাৰিব বাকী দেখা কিবা ক'ব নেকি আপুনি তো কৈ চেষ্টা কৰিলে মাত্ৰ গাইজ ছাবস্ক্ৰাইব কৰি দিব আমার দেখাই কৈ দিলে তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কিন্তু পাহৰি নাযাব আৰু আমাৰ ইভাগে গাছৰ উঠিছে মানে আমি কৈছিলোঁৱে আমি এতিয়া আড্ডা মাৰি থাকোঁ সদায় মানে আড্ডা মানে বেলেগ আড্ডা গাইজ যেতিয়া সময় পাওঁ তেতিয়া গাছত উঠি যাওঁ আৰু আড্ডা মাৰি থাকোঁ আৰু গাইজ মই আপোনালোকক আজি এটা ডাইলগ শুনাইছোঁ তো ডাইলগটো শুনক গাইজ ডেকা অলপ কেমেৰাটো ধৰি দিব ভালকৈ ধৰাই গাইজ চৰাটোৰ পাত ছোৱালীবোৰৰ মিঠা মিঠা মাত এইবোৰ শুনি নাযাব কাষত লাগি যাব গাত কাৰণ মই কথাটো কিয় কৈছোঁ জানেনে গাইজ চৰাটোৰ পাত গাত লাগি গ'লে কেনাই খোজে তি ধৰে আৰু ছোৱালীবোৰৰ মিঠা মিঠা মাত শুনি যদি বেছিকৈ আপোনালোকে ভুলি যায় পিছত বহুত বিপদ হ'ব গাইজ চৰাটোৰ পাততকৈ অধিক তো ডাইলগটো কেনাই লাগিল কমেণ্ট কৰি জনাব গাইজ তো গাইজ আজি মানে বিশেষ ভ্লগ নাছিল মই কৈছোঁ আপোনালোকক নৰ্মেল ভ্লগ বুলিয়ে নাই অলপ ধেমালি কৰিলোঁ আৰু আমি এতিয়া আহোঁ গাইজ সদায় মানে এনে ঘৰত কি কৰি থাকিব গাইজ অলপ ওলাই আহোঁ দিয়ক আৰু এইগিলাখান চব পথাৰে আছে এইভাগে আৰু সিভাগে আছে আমাৰ জৱাহৰলাল নৱোদয় বিদ্যালয় মানে এই চাইডে এনেকৈ ৱাল আছে আৰু বাকী গাইজ ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ যদি নতুনকৈ আহিছে আৰু ডিছক্ৰিপশ্যনত যি লিংকটো দিয়া বুলি ক'লোঁ সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি থ'ব একদম ধামাকা কমেডি আহিছে গাইজ আৰু বাকী মই নতুন ভ্লগ দিছোঁ গাইজ দুৰ্গা পূজাও আহিছে আৰু ধামাকা ভ্লগ হ'ব তো ভিডিঅ'গিলা চাব আপোনালোকে এনজয় কৰিব আৰু গাইজ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে মানে বেছি দিন হোৱা নাই ভ্লগ বনাবাৰ তো ক্ষমা কৰি দিব তো আজিলৈকে বাই গাইজ নেক্সট ভ্লগত আপোনালোকক লগ পাইছোঁ